নমস্কাৰ বন্ধুসকল, সকলোৰে চিনাকি অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দা। হয়তো সকলোৱে গম পায় যে কিশোৰ দা কৰ্কট ৰোগত আক্ৰান্ত হৈছিল, কিন্তু মাজতে কিশোৰ দা সুস্থ হৈ পৰিছিল। এতিয়া আকৌ কিশোৰ দা অসুস্থ হৈ পৰিছে। প্ৰথমে আপোনালোকে এই ক্লিপটো চাওক। নমস্কাৰ, মই কিশোৰ দাস। আপোনালোক সকলোৱে জানে যে মই কৰ্কট ৰোগত আক্ৰান্ত হৈ আছোঁ আৰু মই যিহেতু চিকিৎসাৰ কাৰণে বম্বেত আছিলোঁ, মাজতে গুৱাহাটী গৈছিলোঁ যদিও আকৌ মই বিশেষ কাৰণত বম্বেত আহিবলগীয়া হ'ল। গতিকে মই বম্বেতে এতিয়া উপস্থিত আছোঁ আৰু ইয়াতে ট্ৰিটমেণ্ট চলি আছে। আৰু এতিয়ালৈ মই যিমানখিনি কাম বেমাৰটো হোৱাৰ আগতে মই এখন চিনেমা কৰিছিলোঁ, মোৰ মানে যিখন শেষ চিনেমা লাষ্ট কৰিছিলোঁ, সেই চিনেমাখনৰ নাম হৈছে দাদা তুমি দুষ্ট কৰ। অতি সোনকালে আপোনালোকৰ মাজত আহি আছে আৰু এই চিনেমাখন হৈছে বহুত বেছি হাস্যমধুৰ আৰু ৰোমেণ্টিক হয়। বহুত ভাল পাব আপোনালোকে, মোৰ দৃঢ় বিশ্বাস এইখন চিনেমা চাই আপোনালোক সকলোৱে ভাল পাব আৰু এয়া হয়তো আপোনালোকে দেখিবলৈ পাইছে কিশোৰ দাসে কি ক'লে। কিশোৰ দাসে এইটোৱে ক'বলৈ বিচাৰিছে যে মই এতিয়ালৈকে সম্পূৰ্ণৰূপে সুস্থ হৈ পৰা নাই আৰু মই বম্বেতে এতিয়ালৈ আছোঁ। আৰু কিশোৰ দাসৰ অতি সোনকালে এখন মুভি ৰিলিজ হ'ব, যাৰ নাম হৈছে দাদা তুমি দুষ্ট বৰ। এই মুভিখন যাতে সকলোৱে ছাপোৰ্ট কৰে, লগতে কিশোৰ দাস যাতে অতি সোনকালে সুস্থ হৈ পৰে, সকলোৱে কামনা কৰক। গতিকে ভিডিঅ'টো ভাল লাগিল যদি ভিডিঅ'টিত এটি লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ সঠিক সময়ত লাভ কৰিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।